25টা বছৰে কংগ্ৰেছ দিনৰ পৰা 700-800 টকা দিয়াৰ পৰাই বনাই আছিল। কোনো চৰকাৰে আমাৰ হৈ ভাল ভাৱ হৈ আজিলৈকে আমাক কিমান দিব সেইটো কোৱা নাই। কিন্তু এটা কথা স্পষ্টভাৱে কৈ দিব বিচাৰিছোঁ, ৰান্ধনীৰ লগত এবাৰ মুখ্যমন্ত্ৰী যুঁজ, 26ত মুখ্যমন্ত্ৰী ৰান্ধনীৰ লগত এবাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ 26ত যুঁজ হ'ব। আৰু প্ৰথমতে আজি এইটো আমাৰ এটা আৰম্ভণি, আমাৰ আন্দোলনৰ কাৰ্যসূচী এইটো এটা আৰম্ভণি। অহা জুলাই 7 তাৰিখে এখনো ৰেল BTRৰ পৰা আপোনাৰ গুৱাহাটী অভিমুখে আহিব নোৱাৰিব। BTRত আমাৰ আছে 20,000 ৰন্ধনকৰ্মী, 20,000 ৰন্ধনকৰ্মী আমি ৰেলপথ বন্ধ কৰি দিম 7 জুলাই তাৰিখে। মুখ্যমন্ত্ৰীয়ে এইটো গম পাব। আৰু এতিয়াও সময় আছে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি ফেচবুক লাইভত যেনেকৈ কৈছে নলবাৰীত গৈ আপুনি অক্ষপাত্ৰক ফিটা কাটি আহিছে, আপুনি অতি সোনকালে ফেচবুকতে আমাক কৈ দিয়ক NGOটো নাথাকে বুলি। আৰু এটা কথা কৈ দিয়ক যে ৰান্ধনীসকলৰ দৰমহাটো ইমান 9,000 পাম নে 8,000 পাম নে টকাই দিব, সেইটো কৈ দিয়ক। कितना घर में रहता है, कितना पड़ता है, लेकिन हम लोग तनख्वाह देने के लिए नहीं सकता है। 1 लाख तो दीजिए, हम लोग जाएगा मुख्यमंत्री के राजपुर में